কথা আছে নহয়, খালী মগজ শয়তানৰ ঘৰ। গতিকে আপোনালোক নিজকে ব্যস্ত ৰাখক। আপুনি যদি স্কুলীয়া বা কলেজীয়া ছাত্ৰই হওক বা ছাত্ৰী হওক, স্কুলৰ বা কলেজৰ টাইমিং হ'ল ৰাতিপুৱা 9টাৰ পৰা 2টা বজালৈ। গতিকে এজন ছাত্ৰই ৰাতিপুৱা 6টাৰ পৰা 8টা 2 ঘণ্টা আৰু সন্ধিয়া 6টাৰ পৰা 10টা বজালৈ টোটেল 6 ঘণ্টা সময় যদি বুজি শুনি কনচেনট্ৰেট কৰি যদি আপুনি ষ্টাডি কৰে, তেনেহ'লে মই ভাবোঁ আপুনি নিশ্চয় স্কুলীয়া বা কলেজীয়া পৰীক্ষাত ভাল ফলাফল আপুনি দেখুৱাবই, অৰ্থাৎ আপুনি চেঞ্চুৰী কোবাবই। এতিয়া কথা হ'ল, যিহেতু আপোনাৰ ইনষ্টিটিউশ্যনৰ টাইমিংটো ৰাতিপুৱা 9টাৰ পৰা 2টা বজালৈ, 2টা বজাততো আপুনি ঘৰত আহে, 2টাৰ পৰা 6টা বজালৈ প্ৰায় 4 ঘণ্টা সময়। এই সময়খিনিত হয়তো কিছুমানে টিউশ্যন কৰে বা আৰু টিউশ্যন কৰিলেও টিউশ্যনটো 4 ঘণ্টা নকৰে, 1 ঘণ্টা সময় বা 45 মিনিট সময় টিউশ্যন কৰে। এই সময়খিনিত বহুতক দেখা যায় যে এনেই সময়টো পাৰ কৰে, অৰ্থাৎ বেকাৰ বহি থাকে। এই সময়খিনি যদি আপুনি যদি নিজকে নিজৰ কেৰিয়াৰটো অলপ ভাল কৰিব বিচাৰে, তেনেহ'লে এই সময়খিনিত এই 4 ঘণ্টা সময়ৰ ভিতৰত যদি টিউশ্যন আছে অলপ সময় টিউশ্যন কৰিলে, 1 ঘণ্টা সময় আপুনি খেলা ধূলা কৰিলে, বাকী সময়খিনিত CCA কাৰিকুলাম এক্টিভিটিজ, অৰ্থাৎ এক্সটাৰ্নেল কোৰ্চ যিবিলাক আছে, স্পকেন ইংলিছেই হওক, পাৰ্চনেলিটি ডেভেলপমেণ্ট কোৰ্চেই হওক বা কম্পিউটাৰ এডুকেশ্যনেই হওক, এক্সট্ৰা কোৰ্চ আপুনি কৰিব পাৰে বা এক্সট্ৰা কোৰ্চ আপুনি কৰিলে নিশ্চয় আপোনাৰ জীৱনটো আপুনি নিজে ব্যক্তিগত হিচাপে আপুনি পাৰ্চনেলি গ্ৰ' হ'ব, অন্য ছাত্ৰতকৈ আপুনি অলপ পৃথক থাকিব। গতিকে সদায় আপুনি ব্যস্তত থাকি নিজকে গ্ৰ' কৰিবলৈ চেষ্টা কৰক, অৰ্থাৎ নিজৰ জীৱনটো গ্ৰ' কৰিবলৈ এক্সটাৰ্নেল কোৰ্চ বা অন্যান্য ষ্টাডিৰ লগত জড়িত থাকি ব্যস্ত থাকক। সাধাৰণতে আমাৰ অসমত বহু ছাত্ৰই কোনোবাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি, কোনোবাই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি ঘৰত আহি বহি বছৰত এবাৰ ইণ্টাৰভিউ দিয়ে চৰকাৰী চাকৰি এটা পোৱাৰ আশাত। বছৰত এবাৰ ইণ্টাৰভিউ দিব আৰু বাকী সময়খিনি মা দেউতাকৰ পৰা পকেট মানি লৈ ৰাতিপুৱা এবাৰ বজাৰত গৈ আড্ডা, সন্ধিয়া এবাৰ বজাৰত গৈ আড্ডা, অৰ্থাৎ বেকাৰ অনাই বনাই বন্ধু বান্ধৱৰ লগত ফুৰি সময় নষ্ট কৰে। এনেকৈ চৰকাৰী চাকৰি এটা পোৱাৰ আশাত বছৰত এবাৰ ইণ্টাৰভিউ দি 1 বছৰ 2 বছৰ 3 বছৰ 5 বছৰ 10 বছৰ পাৰ হৈ যায়, কিন্তু মেক্সিমামে কি হয়, মেক্সিমামে চৰকাৰী চাকৰিও নাপায়, জীৱনটো ধ্বংস হৈ যায়, অৰ্থাৎ লাইফটো স্পইল্ড হৈ যায়। কেনেকৈ স্পইল্ড হৈ যায়? এতিয়া আপুনি যেতিয়া বেকাৰ অনাই বনাই ঘূৰি ফুৰিব, তেতিয়া আপোনাৰ বন্ধুবোৰো তেনেকুৱা থাকিব। হয়তো আপোনাৰ বন্ধুৰ মাজত 2জন বেয়া বন্ধু থাকিব, যোনে মদৰ পৰা আৰম্ভ কৰি অন্যান্য নিচা সেৱন কৰে। গতিকে তেওঁলোকৰ লগত আজি এদিন ঘূৰিলে, কালি ঘূৰিলে, পৰহি ঘূৰিলে, তেনেকৈ আপোনাৰ বন্ধুজনে যদি মদ সেৱন কৰে, তেনেহ'লে আপোনাৰো অট'মেটিকেলি আপোনাৰো মদ সেৱন কৰাৰ অভ্যাস হৈ যাব। আনকি কিছুমানে হয়তো ড্ৰাগছ সেৱন কৰা বন্ধুৰ লগতো ঘূৰে। আপোনাৰ বন্ধুজনে যদি ড্ৰাগছ সেৱন কৰে, তেনেহ'লে আপুনিও অট'মেটিকলি এদিন দুদিন বন্ধুক চাই আপোনাৰো ড্ৰাগছ সেৱন কৰাৰ অভ্যাস হৈ যাব। এনেকৈ কিন্তু লাইফটো স্পইল্ড হৈ যায়। এতিয়া আপুনি ধৰি লওক গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিলে, কৰাৰ পাছত আপুনি হয় আপোনাৰ আশা এটা আছে, মনত আশা এটা আছে যে চৰকাৰী এটা সপোন আছে যে চৰকাৰী চাকৰি এটা কৰাৰ। আশাটো ভাল, কৰক, কিন্তু আপুনি
চৰকাৰী চাকৰিৰ বাবে বছৰত এবাৰহে ইণ্টাৰভিউ দিব, বছৰত এবাৰ ইণ্টাৰভিউ দিব, বাকী গোটেই বছৰটোত যিহেতু আপোনাৰ তাত এভাইলেবল সময় আছে, এই সময়খিনিত আপুনি ভাল এটা ব্যৱসায় কৰিব পাৰে বা আপুনি এটা প্ৰাইভেট লিমিটেড কোম্পানীত আপুনি জড়িত হ'ব পাৰে। গতিকে আপুনি যদি এটা ভাল প্ৰাইভেট লিমিটেড কোম্পানী এটাত জড়িত হয়, আৰম্ভণিত আপুনি এজন এক্সিকিউটিভ হিচাপে আপুনি জইন হ'ব, 6 মাহ ভালকৈ কাম কৰিলে আপুনি GL হ'ব, গ্ৰুপ লিডাৰ হ'ব, এবছৰ 1.5 বছৰ ভালকৈ কাম কৰিলে আপুনি TL হ'ব অৰ্থাৎ টিম লিডাৰ, 3 বছৰ ভালকৈ কাম কৰিলে আপুনি AM হ'ব এছিষ্টেণ্ট মেনেজাৰ, আপুনি 5 বছৰ যদি ভালকৈ কাম কৰে তেনেহ'লে আপুনি মেনেজাৰ হ'ব। এটা ভাল প্ৰাইভেট লিমিটেড কোম্পানীত এজন মেনেজাৰৰ দৰমহা প্ৰায় 1 লাখ টকা মাহত দৰমহা। গতিকে আপুনি এটা যদি চৰকাৰী চাকৰি পায় তেনেহ'লে মাহত আপোনাৰ 30,000 টকাহে পাব। গতিকে আপুনি আৰু তাকো এবছৰ 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ এনেকৈ 10 বছৰ আপুনি ইণ্টাৰভিউ দিয়াৰ পাছত যদি আপোনাৰ সময় পাৰ হৈ যায় যে আপুনি চাকৰি নাপায় তেনেহ'লেতো আপোনাৰ জীৱনটো বেকাৰ হ'ল। গতিকে আপুনি এটা ভাল প্ৰাইভেট লিমিটেড কোম্পানীত জইন কৰিও তাত ভালকৈ কাম কৰিও আপুনি কি কৰিব পাৰে, চৰকাৰী চাকৰিৰ বাবে আপুনি ইণ্টাৰভিউ আপুনি বছৰত এবাৰ হওক বা 2বাৰ হওক আপুনি সময় ওলাই ইণ্টাৰভিউ দিব পাৰে। গতিকে সদায় মই মাতো এইটোৱে আহ্বান জনাম, যদি আপুনি আপোনাৰ জীৱনটো গ্ৰ' কৰিব বিচাৰে তেনেহ'লে সদায় কিবা না কিবা এটা ভাল কামত আপুনি ব্যস্ত থাকক, এংগেজ থাকক। যদি হয় ঘূৰা ফুৰা কৰিবলৈ মন আছে, বন্ধু এনেকুৱা বনাওক যাতে বন্ধুসকলৰ পৰাও কিবা কিবি শিকিব পাৰে, যাতে আপোনাৰ জীৱনটো গ্ৰ' হয়।